तो हेलो लेडीज एंड लड़ास आई मीन जेंटलमैन, स्वागत टू माय चैनल बी व्लॉग्स। आज हम जाने वाले हैं जोरहाट केटीएम और बाजार जिला की ओर। तो वीडियो बहुत फुई फुई होने वाला है। लेट्स गो। तो फिर निकल पड़ेंगे। अभी यहाँ पर फोर लाइन का काम चल रहा है, तो हुनी बोले पामोते हेनु इधर में टूल गेट होगा दाधोरा और रंगामाटी के बीच में। तो देख
আপোনালোকৰ ইয়াত KTM-ৰ কি মডেল আছে? আমাৰ ইয়াত তোমাৰ ডিউকৰ 125, 200, ডিউক 250 আৰু ডিউক 390 আছে। বাকী তোমাৰ RC কেটেগৰী তোমাৰ RC 125, RC 200 আৰু RC 390 আছে। এডভেঞ্চাৰ আছে, টুৰিং বাইকটো আছে। লগতে আমাৰ এই বছৰ এটা নতুন প্ৰডাক্ট এড হৈছে তোমাৰ হাস্কবাৰ্ণা যোনটো ছুইডিছ কোম্পানী হয়, 1903 বা তোমাৰ যোনখিনি এষ্টাব্লিছ হৈছিলে। হাস্কবাৰ্ণা দুটা প্ৰডাক্ট আছে, এটা তোমাৰ স্ক্ৰেম্বলাৰ আছে, এটা কেফে ৰেচাৰ আছে। কেফে ৰেচাৰটো তোমাৰ উইথ ক্লিন বুলি কয় আৰু এইটো তোমাৰ আছে শ্বৰ্ট ক্লিন, হাস্কবাৰ্ণা শ্বৰ্ট ক্লিন 250cc এটা আমাৰ ইণ্ডিয়াত দিয়া হৈছে। এইটো ইন ফিউচাৰ তোমাৰ হয়তো 401খন আহিব পাৰে। এতিয়া ৰিচেণ্টলি আমাৰ নতুন প্ৰডাক্ট লঞ্চ হ'ব, এডভেঞ্চাৰ 250 এটা টুৰিং বাইক হয়, ঠিক আছে। তো মানে আপোনালোকৰ কি কয় KTM-ৰ মানে একদম ল' মানে আৰু টপ মডেলটো মানে কোনটো? ল' প্ৰাইচ মডেল বুলি ক'বলৈ গ'লে তোমাৰ ল' প্ৰাইচ যোনটো হয় তোমাৰ KTM ডিউক 125 আছে, যোনটো চবতকৈ লৱেষ্ট হয়, 125 কেটেগৰী হয়। তাৰ প্ৰাইচটো তোমাৰ এনেই অনৰ প্ৰাইচটো আমাৰ ইয়াত যোৰহাটত 1.58 হয়, 1,58,000। আৰু টপ মডেলটো আছে তোমাৰ এপ্ৰেজেণ্ট আছে তোমাৰ এডভেঞ্চাৰ 390 আছে, যোনটো প্ৰাইচ এৰাউণ্ড 3,34,000 অনত পাই যায়। যদি মই মানে বাইক এখন লওঁ তেতিয়া মই ডাউন পে'মেণ্ট আপোনাক কিমান দিব লাগিব? ভাবিলে তোমাৰ 125 যদি লোৱা হয়, 125 যদি লোৱা হয়, মিনিমাম তোমালোকৰ চেলেৰী প্ৰফাইল যদি হয়, ইনকাম প্ৰফাইল যদি আছে বা NIP নন ইনকাম প্ৰফাইল হয়, চেলেৰী প্ৰফাইলৰ তোমাৰ 40,000 তেনেকুৱা নিচিনা দিলে হৈ যায়। 40,000 পৰিব। একচুৱেলি আমাৰ প্ৰফাইলটোৰ ওপৰত ডিপেণ্ড কৰে। তেখেতৰ ডকুমেণ্টেশ্যন চাব লাগিব, তাৰপিছতে আমি প্ৰচেছ কৰিব লাগিব। প্ৰচেছ কৰাৰ পিছত আমি চাব লাগিব যে কিমান ডাউন পে'মেণ্টত কিমান আহিব। এতিয়ালৈকে আমি এতিয়া পটককৈ আমি কৈ দিব নোৱাৰোঁ যে কিমান আহিব পাৰে ডাউন পে'মেণ্ট। গতিকে কিছুমান কাষ্টমাৰৰ স্কিমতো থাকে, স্কিম পৰি যায়। আমি ফাইল প্ৰচেছ কৰাৰ পিছত স্কিমত যদি পৰি যায় হয়তো তেখেতৰ মিনিমাম ডাউন পে'মেণ্ট দিলেও হৈ যাব। সেইকাৰণে আমি কাষ্টমাৰটো নহাৰ লগে লগে জাষ্ট এটা এপ্ৰক্স এটা কওঁ যে আপোনালোকে ইমান 40, 45, 50, 60 এনেকৈ দিলে হৈ যাব। কিন্তু যেতিয়া আমি প্ৰচেছ কৰিম, ফাইলটো যেতিয়া আমি প্ৰচেছ কৰি লগিং কৰিম, তেতিয়া আমি গম পাম যে তেখেতৰ মানে EMI কিমান আহিব, কোনটো স্কিমত পৰিছে, যদি স্কিম আছে কিবা, তেনেকৈ আমি কাষ্টমাৰৰ লগত মানে প্ৰচেছ কৰিম। বেছি মাইলেজ দিয়া মানে কি একচুৱেলি কথাটো হ'ল কি, মাইলেজৰ বাইক যদি বিচাৰি আহে, আমি এতিয়া কাষ্টমাৰক কওঁ যে KTM-ত মাইলেজ নাপায়। প্ৰথম KTM-টো এটা পাৱাৰ বাইক হয়, ঠিক আছে। তাৰ পাৱাৰটো বেছি থাকে। KTM এটা ৰেচিং ব্ৰেণ্ড হয়। এতিয়া হাস্কবাৰ্ণাখন আহিছে, আমাৰ হাস্কবাৰ্ণাখন এখন ব্ৰেণ্ড হয়, ৰেচিং ব্ৰেণ্ড হয়, ছুইডিছ কোম্পানী হয়। এতিয়া মাইলেজ ক'বলৈ গ'লে এনেই যদি ইন জেনেৰেল যদি আমি চাবলৈ যাওঁ, ডিউক 125খনৰ মাইলেজখন বেছি পাব, কেলৈ এইটো CC-টো কম হয়। 125cc মাইলেজ যেনে হ'লেও 40 এবভ পাই যাব। আৰু হাইৱেত যদি আমি যাওঁ তেতিয়া মাইলেজটো ধৰা পৰে। কিন্তু তোমাৰ এনেই KTM-ৰ যদি চাবলৈ যাওঁ, মাইলেজ বাইক নহয়, এইটো পাৱাৰ বাইক হয়। মাইলেজ এতিয়া 125 হৈ গ'ল, 40+ পাই যাব, 50 মানৰ পাই যাব পাৰে মানে হাইৱেত। 200খন আমি 40 বুলি কওঁ, 250খন আমি 35 to 40 বুলি কওঁ, যেনেকৈ আমাৰ 390খন আমি 30 to 35 বুলি কওঁ। চিটি এৰিয়াটো তোমাৰ মাইলেজ নাপাবা KTM বাইক লৈ, কিন্তু তোমাৰ হাইৱে যদি তুমি যোৱা তেতিয়া মাইলেজটো পোৱা অলপমান আশা আছে। কিন্তু ইমান বেছিও নহয় যে তোমাৰ মানে বেলেগ বাইকৰ নিচিনাকৈ যেনেকৈ 150cc আছে বা 200cc তাহাঁতে যেনেকৈ মাইলেজ পায়, তেনেকৈ তোমাৰ KTM-ৰ মাইলেজ নাপাব, পাৱাৰটো পাব, মাইলেজ নাপাব, কম পাবা। কিন্তু সেইটো এতিয়া তোমাৰ ডিপেণ্ড কৰে কোনটো প্ৰডাক্ট লৈছা, সেইটো হিচাপত তোমাৰ মাইলেজটো হেৰি কৰে, চবৰে বেলেগ বেলেগ হয়। 125ৰ মাইলেজটো অলপমান বেছি পাবা আৰু হাস্কবাৰ্ণা উইথ ক্লিন হয়, তোমাৰ কেফে ৰেচাৰ হয়। আৰু ইয়াৰ বেলেগ এটা নাম আমি এনেই আমাৰ লেংগুৱেজত আমি কওঁ এখন হোৱাইট এৰ' বুলি। হাস্কবাৰ্ণা যোনখন উইথ ক্লিন হোৱাইট এৰ' বুলি আমি কওঁ। ইয়াৰ এতিয়া তোমাৰ 250cc-টো আমাৰ ইণ্ডিয়াত এতিয়া প্ৰডাকশ্যন হৈছে। আৰু এনেই তোমাৰ 401cc আছে, যোনটো মানে আউট অফ ইণ্ডিয়া এক্সপৰ্ট হয়। কিন্তু এতিয়া ইয়াত আমাৰ 250cc-টো ইণ্ডিয়াত দিয়া গৈছে। ইন ফিউচাৰ হয়তো 401খন আহিব, তেনেকুৱা এটা মানে চান্সেছ আছে। তাৰ আপোনাৰ তোমাৰ তেনেকৈ আমি ক'লোঁ যে 250 ডিউকখন আছে, তাৰ মাইলেজটো আৰু ইয়াৰ মাইলেজটো একেই নিচিনা হ'ব পাৰে। মানে ভাবি লওক 35 to 40 বা 30 to 35 এনেকুৱা মাইলেজ হ'ব। 35 আৰু এইখনৰ কেফে ৰেচাৰ কাৰণে কি হ'ল, অলপ তাৰ যোনটো হেণ্ডেল পজিশ্যনটো অলপ লিনিং পজিশ্যন আছে। বাকী তোমাৰ ট্ৰেলিছ ফ্ৰেম দিয়া আছে। টায়াৰ কেইটা তোমাৰ যোনখন হাস্কবাৰ্ণা উইথ ক্লিনৰ টায়াৰটো তোমাৰ অলপমান গ্ৰিপটো অকণমান কম আছে। কিন্তু এনেই তোমাৰ যোনখন অফ ৰোডটো আছে তোমাৰ শ্বৰ্ট ক্লিনখনত, তাৰ মানে গ্ৰিপটো অলপ বেছি আছে, কিন্তু অফ ৰোডত কেটেগৰীত ধৰা যায়। এইখন তোমাৰ গ'ল শ্বৰ্ট ক্লিনখন হৈ গ'ল। এইখন তোমাৰ অফ ৰোড ধুনীয়াকৈ ধৰা যায়, অফ ৰোড অন ৰোড দুইটাৰ কাৰণে ইউজ কৰা যায়। ইয়াৰ তোমাৰ এইখন একেই কেটেগৰী হয়, প্ৰাইচ চাইজটো একেই হয়, প্ৰাইচটো একেই হয়, CC-টো একেই হয়। এইখন তোমাৰ হৈ গ'ল তোমাৰ ব্লেক এৰ' নিচিনা,
Husqvarna Swart Billion 250cc, যোনটো আমি another name is Black Arrow বুলি আমি কওঁ ইয়াক, আৰু এইখন আমি White Arrow বুলি কওঁ। ঠিক আছে, এখন স্ক্ৰেপলাৰ হয়। ঠিক আছে, ইয়াৰ টায়াৰটো মই দেখিলে গম পাবা যে ইয়াৰ টায়াৰখিনি মানে ইখনতকৈ অলপমান বেলেগ হয়, অলপ অফৰ নিচিনা ইউজ কৰিব পাৰি আমি। ঠিক আছে, মানে থেংক ইউ ছ' মাছ দাদা। তো আমি গৈ থাকোঁ, ভাল লাগিল লগ পাই। ঠিক আছে, তো আমি এতিয়া KTM ডিলাৰৰ পৰা ওলাই আহিলোঁ। তো এতিয়া আমি বাজাজ ডিলাৰত সোমাইছোঁ। তো আপোনালোকক দেখাম সকলোবোৰ। দা NS 200 blue and white color আহিছে, কমপ্লিট নতুন ভাৰ্চন হৈছে এইটো এটা। উইথ আপোনাৰ হুইল বেছটো আহি গ'ল, আপোনাৰ হোৱাইট কালাৰ আহিছে। আৰু টেংকিটো মেট ফিনিছ আহিছে। প্ৰথমতে মেট ফিনিছ নাছিলে, যেতিয়া ফাৰ্ষ্ট আগৰ কালাৰটো মেট ফিনিছ নাছিলে, মেট ফিনিছত আহিছে এইটো এতিয়া। কমপ্লিট নতুন হৈ গ'ল চব ফালৰ পৰা আপোনাৰ। প্ৰাইচটো কিমান এখনৰ? 1,34,611। 1,34,000। আৰু আপোনাৰ অনলাইন হৈ যাব 1,51,543। ইঞ্জিন হৈছে আপোনাৰ ট্ৰিপল স্পাৰ্ক 4 ভেল্ভ লিকুইড কুল FI ইঞ্জিন। ফুল টেংক কেপাচিটি 30 লিটাৰ। 30 লিটাৰ ফুল টেংক কেপাচিটি। 13। আৰু আপোনাৰ BSP হৈছে 24.5 BSP, 8,000 RPM। মাইলেজটো কিমান দিয়ে চাগে? মাইলেজ আপুনি হাইৱেত পাই যাব 45 কিলোমিটাৰ পাই যাব। 45 পাই যাব। কমফৰ্টেবল, বহুত বঢ়িয়া হয় আপোনাৰ চলাবলৈ পাৰিলে। থেংক ইউ দাদা, লগ পাই ভাল লাগিল আপোনাক। পৰঠা আহি গ'ল। अभी हम खाना खा के आ गए हैं, तो अभी हम घर जाएंगे। तो अभी चलो आज के लिए इतना ही। अभी हम आप तो करते हैं वीडियो को, तो बाय बाय।